সকল আপোনালোকে চাইছে দিশা লাৰ্ণিং ইউটিউব চেনেল। আজি আমি এক্সাৰসাইজ 3.2 2 নম্বৰ পৰা ষ্টাৰ্ট কৰিম। চাওক আমাক 2 নম্বৰৰ একটো কি কৈছে যে এ আৰু বি ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব। আমাক দুটা সমীকৰণ দিছে, কৈছে যে তাত কি মানৰ বাবে এ আৰু বি ৰ কি মানৰ বাবে সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান হ'ব। আমি কি পাইছিলো যে অসীম সংখ্যক সমাধান হ'বৰ কাৰণে কি হ'ব লাগিব, a1/a2 = b1/b2 = c1/c2 হ'ব লাগিব। আমি ইয়াত চাম যে এইকেইটা আমাৰ মান হয় নহয় আমি চাই লম। চাওক আমাৰ দুটা সমীকৰণ দিয়া আছে আমাক। এটা হৈছে 2x + 3y - 7 = 0 আৰু হৈছে a - b * ax + a + b * y - 3a - b + 2 = 0। দুটা সমীকৰণ দিয়া আছে আমাক। এতিয়া ইয়াৰ পৰা কি কৰিম, a1 a2 আৰু b1 b2 কেইটা মান ল'ম। চাওক ইয়াত আমি কি কৰিছো a1/a2, a1 মানে আছে 2, a2 মানে আছে a - b, 2/a - b, এইটো আছে 3, এইটো আছে a + b, 3/a + b, -7/- 3a - b + 2 হল। তা আমাক কি কৈছে যে a আৰু b, এইটো a আৰু b ৰ কি মানৰ বাবে এই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান হ'ব। আমি কি পাইছো যে অসীম সংখ্যক সমাধান হলে a1/a2 = b1/b2 = c1/c2 হ'ব লাগিব। আমি আগতে এইটো লিখি ল'ম। চাওক আমি কি লিখিছো, যিহেতু সমীকৰণ দুটাৰ কি আছে অসীম সংখ্যক সমাধান আছে, সেয়ে কি হ'ব এতেকে a1/a2 = b1/b2 = c1/c2 হ'ব। এটা আমরা পাই হিসাব করি সূত্রটো a1/a2 = b1/b2 = c1/c2 হ'ব। তেতিয়া মাত্র কি হ'ব অসীম সংখ্যক সমাধান হ'ব। আমি a1/a2 মান কেনে পাইছিলো 2/a - b, আমি দুয়াম 2/a - b ইকুয়াল b1 মানে কিমান আছে 3, 3/a + b আৰু c1/c2 মানে কিমান আছে -7/- 3a - b + 2 হল। তে আমাৰ কি পাইছো আমি a1/a2 b1/b2 c1/c2 মান পাই গলো। এইটো এতিয়া আমি কি কৰিম, এইকেইটাৰ পৰা আমাৰ a আৰু b মান ওলাম। চাওক এতিয়া আমি এইটো আৰু এইটো আগতে ধৰিম বা এইটো আৰু এইটো আগতে ধৰিম। চাওক এতেকে 2/a - b = কি হ'ব 3/a + b, এইটো ইকুৱেল টু এইটো দিয়াই আছে আমাক। আমি আৰু কি ল'ম আৰু 3/a + b = কিমান ল'ম -7/- 3a - b + 2। আমি দুটা সমীকৰণ লৈছো। এতিয়া চাওক এতিয়া আমি ইয়াৰ পৰা কি বনাম, সমীকৰণ বনাম। চাওক ইয়াত যদি আমি কি কৰো বজ্ৰকৰণ কৰো তেতিয়া কি হ'ব 3a - 3b - 2a - 2b = 0। এটা সমীকৰণ পাই গ'লো আমি এইটোৰ পৰা। চাইতে কি হ'ব ইয়াৰ পৰা 3a - 2a কিমান হ'ব a হ'ব, 3b - 2b মানে কিমান -5b = 0। মানে কি পাম আমি a = 5b। এবাৰ কিমান নম্বৰ হ'ব 3 নম্বৰ সমীকৰণ হ'ব এইটো আমাৰ হল। আমি ইয়াৰ পৰা কি ওলাই আমাৰ চাম। চাওক 3 × 3a কিমান হ'ব, এইটো এক্সট্ৰা হয়। চাওক 3 × 3 কিমান হ'ব -9a, 3 × -b -3b, 3 × +2 কিমান হ'ব +6, তো মাইনাস আছে -7 হলে এইফালে কি হ'ব +7 হৈ যাব 7a, এইটো কি হ'ব মাইনাস হ'ব তাই কি হ'ব প্লাস আহি যাব এইফালে 7b +7b = কিমান হ'ব 0 হ'ব। সো আমি ইয়াৰ পৰা কি পাম চাওক -9a + 7a মানে কিমান হ'ব -2a, -3b + 7b মানে +4b, ঠিক আছে আছে +6, এটা কি হ'ব তো +6 = 0। তাহলে কি পাবি ইয়াত চাওক আমি যদি উল্টাই দিও মাইনাসটো যদি কমন লৈ লওঁ তাহলে কি হ'ব 2a হ'ব, ইয়াত মাইনাস হৈ যাব -4b, ইয়াত -6। আমি কি কৰিছো মাইনাস এটা কমন লৈছো হল। তো আমি এটা সমীকৰণ পালো, এটা সমীকৰণ পালো। এটা কিমান নম্বৰ হ'ব 4 নম্বৰ। বা আমি যদি 4 নম্বৰ নপাও তেতিয়া কি কৰিব আমি ডাইৰেক্ট কৰিব পাৰিম। ইয়াত চাওক কি লিখিম 2 × a, এর মান আমি কিমান পাইছো ইয়াত 5b পাইছো, কি লিখিম 2 × 5b হল। কারণ আমি এর মানে তাই কৈছো 5b বুলি, সেইকাৰণে আমি ইয়াত কি কৈছো এর জায়গাত 5b বহাইছো -4b - 6 = 0। আমি কিহৰ পৰা পাইছো এইটো 3 ৰ পৰা, 3 ৰ পৰা। আমি কি পাইছো এইটো 3 ৰ পৰা পাইছো। 3 নম্বৰ সমীকৰণৰ পৰা আমি 5b পাইছো এর মান, সেইকাৰণে আমি ইয়াত 5b বহাইছো হল। চাওক এতিয়া কি পাম, এতিয়া চাওক ইয়াত 2 × 5 = 10 মানে হ'ব 10b হল। কিমান আছে আমাৰ 10b হৈছে 2 × 5 = 10। ইয়াত চাওক -4b আছে, আমি কিমান দিম -4b
-6 আছে -6 ইকুৱেল টু 0 চাওক ইয়াত কি হ'ব 10b পৰা 4b গ'লে 6b 6b - 6 ইকুৱেল টু 0 তে দিছ ইমপ্লাইজ কি হ'ব 6b ইকুৱেল টু 6 হৈ যাব দিছ ইমপ্লাইজ b ইকুৱেল কিমান হৈ যাব আমাৰ 1 হল তাম b মান কিমান পাইছো 1 পাইছো তাম এই b মান 1 টু ক'ত বহাম আমি 3 নম্বৰ সমীকৰণত বহাম চাওক এতিয়া আমি কি হৈছে b মান কিমান পাইছিলো 1 পাইছিলো এতিয়া a ইয়াত আছে a ইকুৱেল টু 5b আছে লিখিম এতেকে 3 নম্বৰ সমীকৰণটোত কি হ'ব a ইকুৱেল টু 5b this implies a equal to 5 into b মান কিমান পাইছো আমি 1 পাইছো তে 1 তে this implies a equal to কিমান হ'ব 5 হল তোমাৰ এইটো a মান ওলাই গ'ল b মান ওলাই গ'ল a মান ওলাইছে কিমান 5 b মান 1 হল তোমাৰ এইটো আনসাৰ হৈ গ'ল চাক আমাক দুইৰ দুইটো কি কৈছে যে k এর কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এটা কোনো সমাধান নাই মানে কি আছিল আমাৰ কোনো সমাধান নাই মানে তাৰ সূত্ৰৰ যিটো আছে এইটো বহাব লাগিব ইয়া যেনেকৈ অসীম সংখ্যক সমাধান আছিল ঠিক তেনেকা কোনো সমাধান নাই কি আছিল a1/a2 ইকুৱেল টু b1/b2 বাট নট ইকুৱেল টু c1/c2 আমি এইটো সূত্ৰৰ মতে কৰিব লাগিব এতিয়া চাক তাক আমাৰ সমীকৰণটো কি কি দি আছে 3x + y এইটো 1 টো ইফালে আছিল আমি ইফালে লৈ আহিছো -1 হৈ গ'ল ঠিক তেনেকা এইটো ইফালে আছিল আমি এইটো ইয়াত লৈ আহিছো মাইনাস হৈ গ'ল হল আমাৰ দুটা সমীকৰণ পাই গ'লো আমি এতিয়া আমি কি কৰিব লাগিব এই দুটা সমীকৰণৰ পৰা a1/a2 b1/b2 c1/c2 মানটো আমি ওলাই লম আগতে চাক আমি কি কৰিছো a1/a2 মান ওলাই গ'লো 3/2k - 1 হল এইটো b1/b2 1/k - 1 আর c1/c2 মানে কিমান হ'ব -1/-2k + 1 হৈ গ'ল এইটো মাইনাস আৰু এইটো মাইনাস ক্যান্সেল আমি কি পাইছিলো যেহেতু সমীকৰণ দুটা কি আছে ইয়াত আমাক কোশ্চনত কৈছে যে কোনো সমাধান নাই দেখি লিখিম যেহেতু সমীকৰণ দুটাৰ কোনো সমাধান নাই সেয়ে কি হ'ব a1/a2 ইকুৱেল টু b1/b2 বাট নট ইকুৱেল টু c1/c2 হ'ব স্যার আমি লিখি দিছো এইটো যে যেহেতু সমীকৰণ দুটাৰ কোনো সমাধান নাই সেয়ে কি হ'ব a1/a2 ইকুৱেল টু b1/b2 বাট নট ইকুৱেল টু c1/c2 হ'ব তাৰপিছত আমি ইয়াত বহাই দিম আমি a1/a2 মান কিমান পাইছো আমি 3/2k - 1 3/2k - 1 b1/b2 মান কিমান পাইছো 1/k - 1 আৰু c1/c2 মান কিমান পাইছো আমি এটো নট ইকুৱেল হয় 1/2k + 1 হল তোমাৰ তিনটা ই ওলাই গ'ল চাগে তেম কি পাম ইয়াত এতেকে 3/2k - 1 ইকুৱেল কিমান পাম এইটো পাম 1/k - 1 পাম বা 1/k - 1 not equal to কি পাম এইটো পাম সরি টু 1 হয় 1/2k + 1 হল এতে চাক কি হ'ব 3 * k 3k 3 * -1 -3 এতে 1 * 2k কিমান হ'ব -2k 1 * -1 -1 equal to 0 কি হ'ব this implies 3k - 2k মানে k আর -3 - 1 -4 equal to 0 তো this implies k equal কিমান পাইছো আমি 4 তো k মান আমাৰ কিমান ওলাইছে 4 ওলাইছে ইয়াত চাক 1 * k k 1 * -1 -1 -2k তো -1 কিমান হ'ব equal to 0 তো this implies কি হ'ব -k -2k + k -k হ'ব -1 -2 কি হ'ব -k ইকুৱেল কিমান হ'ব চাক এটা কি আছিল 3 * k 3k 3 * -1 -3 2 * k -2k -1 আছিল কি হ'ব +1 হ'ব আমাৰ ইয়াত তেৰি কিমান হৈ যাব 3k - 2k k -3 + 1 কিমান হ'ব -2 তোমাৰ এইটো কিমান হ'ব +2 হৈ যাব k মান কিমান হ'ব +2 হ'ব আমাৰ আৰু ইয়াত -k ইকুৱেল টু +2 হ'ব তে k ইকুৱেল কিমান হ'ব -2 এটা মানে কি আছিল নট ইকুৱেল আছিল এইটো নট ইকুৱেল হ'ব নট ইকুৱেল এইটো নট ইকুৱেল এইটো নট ইকুৱেল এইটো নট ইকুৱেল মানে কৈছে k এর মান পজিটিভ 2 হ'ব k এর মান নেগেটিভ 2 মানে তো -2 হ'ব k এর মান -2 কেতিয়াও নহয় সেইকাৰণে নট ইকুৱেল দিছে আৰু k এর মান কি হ'ব পজিটিভ 2 হ'ব এইটো +2 হয় হল আমি k এর মান পাই গৈছো কি 2 আৰু -2 নহয় সেইকাৰণে নট ইকুৱেল দিছে এটা চাক 3 নম্বৰটো কি কৈছে যে প্ৰতিস্থাপন আৰু বজ্ৰপ্ৰণ পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণজোৰৰ সমাধান লোৱা তাই আমি প্ৰতিস্থাপন পদ্ধতি কৰি আহিছো আৰু বজ্ৰপ্ৰণ দিও কৰি আহিছো গতিকে এইটো আমি নকৰো আমাক এইটো এবাৰ প্ৰতিস্থাপন দি কৰিব লাগিব আনসাৰ ওলাব লাগিব আৰু এবাৰ বজ্ৰপ্ৰণ দি কৰিব লাগিব দুটা আমি কৰি আহিছো আগতেই তেম কি কৰিম 4 নম্বৰটো কৰিম চাক 4 নম্বৰটো কি কৈছে যে কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকিখিনি এজনে
মেছত কিমান দিন খাদ্য গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰই যদি বিয়ে যদি 26 দিন খাদ্য খায় তেন্তে কিমান দিব লাগে? 1180 টকা দিব লাগে। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম ওলাব লাগিব আমাক। চাওক আমি এইটো সমীকৰণ বনাব লাগিব আগতে। আমি আগতে এনেকুৱা অংক কৰি আহিছোঁ এটা, এতিয়াও আমি সেম পদ্ধতি কৰিম। আমি কি কৰিছোঁ আগতে নিৰ্দিষ্টটো ধৰি ল'ম, কিমান টকা ধৰি ল'ম? 1 টকা ধৰি ল'ম নিৰ্দিষ্ট মাচুলটো, আৰু বাকী যেতিয়া প্ৰতিদিনৰ খাদ্যৰ মাচুল হ'ব তেতিয়া কিমান হ'ব? y টকা ধৰিম। এইটো আমি এতিয়া প্ৰশ্নমতে আমাক কি কৈছে যে এজন ছাত্ৰ কিমান দিন খাদ্য খায়? 20 দিন খাদ্য খায়। কিমান দিন খায়? 20 দিন খায়। তে প্ৰতিদিনৰ কিমান হয়? 20 দিন, আৰু নিৰ্দিষ্ট থাকিবই। চাওক প্ৰশ্নমতে আমাক কি কৈছে যে এজন ছাত্ৰ কিমান দিন খায়? 20 দিন খাদ্য খায়। তে x দিনটো কিমান হয়? x টকাটো এইটো নিৰ্দিষ্ট হয়, তে x এইটো নিৰ্দিষ্ট হয়, আমাৰ এইটো লাগিবই। প্লাছ 20 দিন খাদ্য খায় সেইকাৰণে 20, আৰু প্ৰতিদিনৰ খাদ্যৰ মাচুল কিমান আছিলে? y টকা, সেইকাৰণে y। তে x প্লাছ 20y ইকুৱেল টু কিমান দিয়ে আমাক মাচুল? ছাত্ৰ কিমান দিয়ে? 1000 টকা। কিমান হ'ব? 1000 হ'ল। তো এই সমীকৰণ যদি বনাতে কি হ'ব? এইটো x প্লাছ 20y মাইনাছ 1000 ইকুৱেল টু 0। এটা আমাৰ এটা সমীকৰণ হৈ গ'ল। চাওক আমাৰ এইটো 1 নম্বৰ সমীকৰণ ওলাই গ'ল। এতিয়া 2 নম্বৰ সমীকৰণ আমাক কি কৈছে যে ছাত্ৰ বিয়ে কিমান দিন খাদ্য খায়? 26 দিন খাদ্য খায়, মানে 1 টকাৰ নিৰ্দিষ্ট মাচুল আৰু 26 দিনেই খাদ্য খায়, সেইকাৰণে 26y। চাওক 1 টকা আমাৰ কিমান হয়? 1 টকাটো আমাৰ নিৰ্দিষ্ট মাচুল হয়, আৰু 26টো কি হয়? আমাৰ 26 দিন খাদ্য হয়, সেইকাৰণে y টকা মানে প্ৰতিদিনৰ মাচুল। 26 দিনৰ কিমান হ'ব? 26y টকা। কিমান হয়? 1180 টকা দিয়ে। আমাৰ সমীকৰণটো কি হ'ব তেতিয়াহ'লে? x প্লাছ 26y মাইনাছ 1180 ইকুৱেল টু 0। এটা 2 নম্বৰ সমীকৰণ হয়। চাওক আমাৰ 1 নম্বৰ, এইটো 2 নম্বৰ সমীকৰণ ওলাই গ'ল। এতিয়া দুটা আমি কি কৰিব লাগিব? সমাধান কৰিব লাগিব। চাওক এতিয়া আমি যদি সমাধান কৰোঁ কি হ'ব? আমাক যদি কোৱা নাই যে কি কৈছে তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা। আমাক যিকোনো পদ্ধতি ওলাব পাৰিম আমি। তাৰমানে ইয়াতো x আছে, ইয়াতো x আছে, আমি কি কৰিম? অপনয়ন কৰি দিম, মানে আমি কি কৰিম? 2ৰ পৰা 1টো বিয়োগ কৰি দিম। চাওক এতেকে 2 মাইনাছ 1 ডিচিম্প্লাছ কি হ'ব? 2 নম্বৰ সমীকৰণ আছিলে x প্লাছ 26y মাইনাছ 1180, আৰু 1 নম্বৰটো আছিলে আমাৰ কি? মাইনাছ x মাইনাছ প্লাছ 20y মাইনাছ 1000 ইকুৱেল টু 0 হ'ল। আমাৰ এইটো x আৰু এইটো কাটা যাব। চাওক ডিচিম্প্লাছ কি হ'ব? x প্লাছ 26y মাইনাছ 1180 মাইনাছ x মাইনাছ 20y প্লাছ 1000 ইকুৱেল টু 0। চাওক ইয়াৰ পৰা আমাৰ কি কাটা যাব? ইয়াৰ পৰা আমাৰ x কাটা যাব, এইটো x, এইটো মাইনাছ x হ'ল। তো প্লাছ 26y মাইনাছ 20y কিমান হ'ব? 6y। 1180 মাইনাছ আছে, প্লাছ 1000 আছে, তো কিমান হ'ব? 180 হ'ব। চাওক কি হ'ব আমাৰ? যে 6y মাইনাছ 180, 1180 আছিলে, 1000 গুচি গ'ল, কিমান হ'ব? 180 হ'ব, ইকুৱেল টু 0। তো 6y ইকুৱেল কিমান হ'ব? 180। তো ডিচিম্প্লাইজ y ইকুৱেল কিমান হ'ব? 180/6। তো 6 3 গুণ 18, 6 গুণ 0, কিমান হ'ব? y ইকুৱেল টু 30। তো y মান কিমান পাইছোঁ আমি? 30 পাইছোঁ y মান হ'ল। তো y মান যদি 30 পাম তেতিয়া কি পাম? আমি 1 নম্বৰ সমীকৰণ যদি বহাই দিওঁ, 1 নম্বৰ সমীকৰণটো কি হ'ব আমাৰ? চাওক আমাৰ 1 নম্বৰ সমীকৰণটো কি আছিলে? যে x প্লাছ 20y মাইনাছ 1000 ইকুৱেল টু 0 আছিলে। ইয়াত কি হ'ব? এক্সৰ জেগাত x প্লাছ 20 ইনটু y মানে কিমান আছিলে? 30 পাইছিলোঁ আমি, 30 মাইনাছ 1000 ইকুৱেল টু 0। ঠিক কিমান হ'ব ইয়াত? x এই প্লাছ 20 ইনটু 30 কিমান হ'ব? 2 3 গুণ 6, 600 মাইনাছ 1000 ইকুৱেল টু 0। তে ডিচিম্প্লাইজ কি হ'ব? x মাইনাছ 400 ইকুৱেল টু 0। তে ডিচিম্প্লাইজ x ইকুৱেল কিমান হ'ব? x ইকুৱেল টু 400 হ'ব। তে নিৰ্দিষ্ট মাচুল কিমান টকা? 400 টকা, আৰু প্ৰতিদিনৰ মাচুল কিমান হয় আমাৰ? y মানে 30 টকা। তাৰপৰা প্ৰতিদিনৰ মাচুল কিমান হয়? প্ৰতিদিনৰ মাচুল আমাৰ 30 টকা, আৰু নিৰ্দিষ্ট মাচুল 400 টকা হ'ল। তোমাৰ কমপ্লিট। চাওক 2 নম্বৰ তোমাক কি কৈছে যে এটা ভগ্নাংশৰ লবৰ পৰা যদি 1 বিয়োগ কৰিলে ই হয় গৈ 1/3। লবৰ পৰা কিমান? 1 বিয়োগ কৰিলে কিমান হয়? 1/3 হয়, আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে কিমান হয়? 1/4 হয়। আমি কি ওলাব লাগে? ভগ্নাংশটো ওলাব লাগে। চাওক আমি কি কৰিম? আগতে ধৰি ল'ম কি? লব আৰু হৰ। চাওক আমি লিখিছোঁ ধৰা হ'ল ভগ্নাংশটোৰ লব কিমান? x আৰু হৰ y। তো ভগ্নাংশটো কি হ'ব? x/y। এতিয়া একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নত আমাক কি কৈছে যে যদি লব পৰা কিমান কৰে? 1 বিয়োগ কৰে, মানে x - 1
আৰু কি কৰে হৰত লগত একো নকৰে তো হৰ কিমান হ'ব y হ'ব ইকুৱেল কিমান হয় 1/3 ঠিক কিমান হ'ব দিছ ইমপ্লাইজ চেক 3x minus y minus 1 ইকুৱেল কিমান হ'ব 0 হ'ব এটা এক নম্বৰ সমীকৰণ হ'ব আমাৰ আকৌ আমাক কি কৈছে যে যদি হৰৰ লগত 8 যোগ কৰা হয় মানে কিমান হৰৰ লগত 8 যোগ কৰিছে মানে কিমান হ'ব x/y + 8 ঠিক কিমান হয় 1/4 হয় ঠিক কিমান হ'ব 4x minus y minus 8 equal to 0 তোমার দুটা সমীকরণ সো ইয়াতো চাক আমাৰ ইয়াত আছে -y ইয়াতো আছে -y তাই কি কৰিম এটো অপোনেন্ট পদ্ধতি কৰিম তো অপোনেন্ট দি কৰিম কি কৰিম এটো এটা আমি যোগ কৰিম নে বিয়োগ কৰিম চাক আমি কি কৰিম মাইনাস কৰিম কিহৰ পৰা কি কৰিম 2 ৰ পৰা 1 টো বিয়োগ কৰিম কাৰণ দুইটা আমাৰ কি আছে মাইনাস আছে এটা প্লাস হ'ব লাগিব আমাক সেই কাৰণে আমি কি কৰিম মাইনাস কৰিম চাক এতেকে 2 - 1 দিস ইমপ্লাইজ কি হ'ব 4x minus y minus 8 minus কিমান হ'ব ইয়াত 3x minus y minus 1 equal কিমান হ'ব 0 ইয়াত কিমান হ'ব আমাৰ চাক 4x minus y minus 8 minus 3x minus a plus y minus a plus 1 equal to 0 হল তেতিয়া চাক ইয়াত কি হ'ব আমাৰ ইয়াত হ'ব প্লাস y ইটো মাইনাস y ক্যান্সেল তো 4x minus 3x কিমান হ'ব x হ'ব -8 plus 1 minus 7 ইকুৱেল কিমান হ'ব 0 হ'ব x ইকুৱেল কিমান হ'ব আমাৰ 7 এটা চাক আমি x এর মান পাই গৈছো এটা কি কৰিম y মান লম আমি কৰ পৰা 1 নম্বৰ বা 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ আমাৰ কি দি আছে যে 3x minus y minus 1 equal to 0 তে দিস ইমপ্লাইজ কি হ'ব 3 into 7 minus y minus 1 equal to 0 হ'ব মানে 21 minus y minus 1 equal to 0 চাই দিয়া 21 minus 1 কিমান হ'ব 20 minus y equal to 0 তে দিস ইমপ্লাইজ কি হ'ব y equal to 20 তাৰ ভগ্নাংশটো কি হ'ব x/y মানে x মানে 7 y মানে 20 কি হ'ব তেকে ভগ্নাংশটো চাই তেকে ভগ্নাংশটো হ'ব x/y মানে 7/20 হল কমপ্লিট আমাৰ এটো হল তেন্তে আজি আমি ইয়ালৈকে কৰিম বাকিবোৰ আমি নেক্সট ভিডিওত কৰিম আৰু যদি আপোনালোকক ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ ভিডিও কেইটা চাবৰ ইচ্ছা আছে তেতিয়াহলে চাই ল'ব আমি লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব থ্যাংক ইউ